Hello everyone, welcome back to my YouTube channel Good Guides. Good Guides or আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইস আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছো আসাম টেট 2021 ৰ অতি গুৰুত্বপূৰ্ণ এটা বিষয় সোশিয়াল সায়েন্সৰ পাৰ্ট 1 ৰ বিষয়। আমি এই সোশিয়াল সায়েন্সৰ ওপৰত কেইবাটাও পৰ্ব আলোচনা কৰিম। তাৰে প্ৰথম যেটো আমাৰ পৰ্ব হ'ব, প্ৰথমৰ পৰা চতুৰ্থ নং পৰ্বলৈকে আমি মহাকাশ বিজ্ঞান সম্পৰ্কে আলোচনা কৰিম। তাৰ পিছৰ পৰ্বসমূহত আমি ৰাজনীতি, ক্ৰমান্বয়ে অৰ্থনীতি, ভূগোল, ইতিহাস এই সম্পৰ্কে পৰ্ব অনুযায়ী আলোচনা আগবঢ়াম। এই আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ আপোনাক আহ্বান জনালো। বলক ভিডিঅ'টো আৰম্ভ কৰো। তো আজিৰ আলোচনাৰ আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে মংগল গ্ৰহৰ উপগ্ৰহ কেইটা আৰু কি কি? ইয়াৰ উত্তৰ হ'ব মংগল গ্ৰহৰ উপগ্ৰহ প্ৰধানত দুটা, এটা হৈছে ফবছ আনটো হৈছে ডিমছ। নেক্সট প্ৰশ্নটো হৈছে পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি? ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ উপগ্ৰহ এটা, যেটো হৈছে চন্দ্ৰ। নেক্সট প্ৰশ্ন মংগল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ফবছৰ দূৰত্ব কিমান? ইয়াৰ উত্তৰ হ'ব প্ৰায় ৯৪০০ কিলোমিটাৰ, ইয়াৰ ব্যাসাৰ্ধ প্ৰায় ৪ কিলোমিটাৰ। নেক্সট প্ৰশ্ন মংগল গ্ৰহৰ পৰা তাৰ উপগ্ৰহৰ ডিমছৰ দূৰত্ব কিমান? ইয়াৰ উত্তৰ হ'ব প্ৰায় ২৪,০০০ কিলোমিটাৰ, ইয়াৰ ব্যাস প্ৰায় ৫ কিলোমিটাৰ। নেক্সট প্ৰশ্ন ভাৰতত থকা মহাকাশ নিৰীক্ষণ কেন্দ্ৰ দুটাৰ নাম কি কি? ইয়াৰ উত্তৰ হ'ব শ্ৰীহৰিকোটা আৰু নাইনিতাল। নেক্সট প্ৰশ্ন হাতীপতি তাৰকা ৰাজ্যত কিমান জ্যোতিষ্ক আছে বুলি বিজ্ঞানীসকলে জানিব পাৰিছে? ইয়াৰ উত্তৰ হ'ব প্ৰায় ১,০০,০০০ নিযুত। নেক্সট প্ৰশ্ন হাতীপতি তাৰকা ৰাজ্যই কিমান ঠাই আগুৰি আছে? ইয়াৰ উত্তৰ হ'ব প্ৰায় ১,০০,০০০ আলোক বৰ্ষ। নেক্সট প্ৰশ্ন শনি গ্ৰহৰ চাৰিওফালে আঙুঠিৰ দৰে কি দেখা যায়? শনি গ্ৰহৰ চাৰিওকাষে বহুতো সৰু সৰু উপগ্ৰহ লাগি থকা বাবে আঙুঠিৰ দৰে দেখা যায়। এই আঙুঠিটোৰ ব্যাস প্ৰায় ২,৮৩,০০০ কিলোমিটাৰ আৰু প্ৰায় ১৬ কিলোমিটাৰ ডাঠ। নেক্সট প্ৰশ্ন শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব টিটান বা টাইটান হৈছে শনি গ্ৰহৰ প্ৰধান উপগ্ৰহ। আমাৰ ১০ নম্বৰ প্ৰশ্নটো হৈছে পাৰ্ছেক কি? ইয়াৰ উত্তৰ হ'ব জ্যোতিৰ্বিজ্ঞানত ব্যৱহৃত এটা ডাঙৰ দূৰত্বৰ এককক পাৰ্ছেক বুলি কোৱা হয়। এইখিনি আছিল আসাম টেট 2021 ৰ সোশিয়াল সায়েন্সৰ মহাকাশ বিজ্ঞানৰ প্ৰথমটো পৰ্ব। আজিৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং।